वेलकम टू आमार ब्लग्स। আজি আকৌ এটা নতুন ব্লগ লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি আমাৰ এটা আছে খানা, মানে আপোনালোকে সামনে সামনে চাই গমেই পাইছে। তো চাই থাককচোন, বজাৰটো কৰি লওঁ, তো আপোনালোকে চাই থাকক। তো গাইছ ঠাণ্ডা লৈ লওঁ ৰ এবাৰে, এই ফেনটাকে লওঁ দে গাইছ। তো বজাৰ চজাৰ হৈ গ'ল, মানে ঠাণ্ডা কণী কলা প্লাষ্টিকখন মেগি আছে, তো মজা আৰু আজি হ'ব। চাই থাকক, তাতে যাই লওঁ। ঠাণ্ডা আছে দে আর কিবা পানী আছে নেকি জিভাত? তো গাইছ তাতে যাই লগ পাইছোঁ দে। গাড়ী আছে খুন্দে মাতব, অলপ চাবি ৰাস্তা ঘাটে দাসো। তাহা বটলৰ পৰা ঠাণ্ডা উলিয়াই খায়ে নেকি? খাওক দে, আমাৰ লগত বেছি আছে, আমাৰ লগত বেছি মাল আছে। আমাক কিন্তু তাহাঁতে একদম ক'বাত পাৰ হৈ গৈছে। কণী আছে, মেগী আছে, আমাৰ তাতে বাজেট বেছি আছে। পাৰ হৈ যাওক না, বাদি ঠাণ্ডা খাই যাব নোৱাৰেতো। মই কিন্তু হিচাপ ৰাখি থৈ দিছোঁ, এইখিনি অলপ অলপ বাচি আছিল বটলটো ভৰ্তি হ'ব। তো আহি পূৰা বেচিছোঁ, বেছি এটা প্লেচ পাই গ'লোঁ, মানে অলপ আনকমন প্লেচ। কেনে প্লেচটো? প্লেচ আৰু প্লেচটো আমি বেচিছোঁ নিতুল আৰু মই, মানে পেটলা আৰু মই। আৰু তাহা এনে ৰ'দত থিয়া হৈ মৰছে। প্লেচ পালোঁ। কি সাপ ওলছে নেকি? ঐ চব খুৱাই মাৰে এতিয়া। মানে প্লেচটো ভাল, চাৰিওফালে পাথাৰ, মাজতে গাছ এডালৰ তলত আমি দেখা প্লেচ মজা। হে কিয় আটা পাৰা এনকে? হে পাগল চালা। গাইছ এটা বৈধ ডাঙৰ কথা হ'ল, মানে আমি কেৰাহী চেৰাহী চব লৈ আনিছোঁ এতে। অ' বা লাহে লাহে ক, লাহে লাহে ক, লাহে লাহে নহয়, তাতে শুনাই নাপাই দেখোন। মোনাখান তাতে থৈছে, তাতে বস্তু মাখা আছে। কি অসভ্য চলি আছালা? খৰি আনছা, খৰি আনছা বা খৰি আনছা। খৰিচৰ খানা খাব পাইছা, তাতে কি কৰিব লাগছা? লাহে লাহে নহয়, গৰম উঠি যায়। চাবি এই বাবু, সেনকে নাথাকবি, তোৰ কাণ চান ফালি যাব চাবি। ইফালে আমাৰ আছে কণী, গোটেই বজাৰ চজাৰ আছে, মানে পানী বটল। আপুনি কি কৈছে ডেকা? মেগী মিলাইছোঁ। মিলা ডাইৰেক্ট দিবি নেকি? সেনকে ঐ কি কবি চাচোন, চাই একবাৰ। মানে খালা লাগে বেটা, উঠি পেলাই নাম্বা নৰা হৈছা। থাক তাতে থাক, আজি থাক বাবা ক। তো গাইছ বেতাল দাই যে কয় চেফ ডাঙ্গা বলা, হ্যাঁ তাই মছলাটো আনছো, বেতাল দাৰ কাকটো তেলৰ লুম অলপ লৈছো। এইটো মালটো গাইছ নাই দিম, আজি মেগীত দিম, কেনে লাগিব চাব। আৰু গাইছ কি হ'ব জানা? আজি আমি কণী এক্সট্ৰাকে পানী গৰম কৰি নোখাং, আমি তাতে পানী, মানে ইয়াতে পানী আছে না, তাতে থৈ দিম। কেমেন পৰত সিজে আমি কণী চাম আজি। যিটো দিছে উত্তাপ্ত ওপৰৰ পৰা দেই। আৰু দেখা মজা মজা। তুইতো আজি পেৰি খাবি, পেৰি দিম, খাবা নাপোৱা। কণী দুটা মই খালাই দিলি গোটেই খাবি দে, তুই গোটেই খাবি। ঐ কলজা, তই ক'ত গেল? ঐ কলজা ক'ত গেল? তই কলজা ক'ত গেল? ওপৰত গাইছ, ওপৰত ওপৰতে ওপৰত চাচোন, চা ক'ত উঠছে, চাচোন ৰ গাইছ। এই পেটলাক, এই পেটলা হ'ব পাৰে গাইছ, শকত আপত ক'ত উঠছে দেখা নাই। তো গাইছ আমি আনিলোঁ ইয়াতে, এতিয়া কলপাত চলপাত আনি ল'লোঁ, মানে ইফালে কলপাত আছে, কলপাতত খাম মানে। তাৰপিছত মেগী চেগী চব যোগাৰ, আৰু আমাৰ কলটা ইফালে হেৰি কৰি আছে, জুই ধৰিব চৌকা। গাইছ জুই উঠি গেল, এতিয়া আমি বনাম মানে। পানী বেছি নাখাবি, পানী নাই ইয়াতে। গৰম দেখালি নহয় তই, এই বাবু এই চব কথাতে গৰম দেখাবি, এক চৰ কিন্তু কাণ ফালি যাব বুলি কৈছো। তো গাইছ ইফালে আমাৰ কলটাই বনাই আছে, মানে এতিয়া এ বাবু ঐ, 3 বাৰ হ'ল, ইবাৰ সতি চাবি কিন্তু গাল চাল ফাটাই দিম কৈছো তোক। কি চলিয়ে গাইছ, কিবা দানৱে পাৱা দিছে, নাপাত পাছে ঘৰত খাবা পাৱা নাছিল একদিনো।
তিনবাৰ হ'ল এইবাৰ উঠি গাইছ ইয়াক দি আছোঁ ৰ এইবাৰ তো গাইছ মানে আমাৰ মেগী চেগী হ'ল এখন দাচ নাহা গিছে ঠাণ্ডা ঠাণ্ডা কিবা কিবি আনবা গিছে আৰু কি হ'ল মানে ঘামে জ্বলি গিছে মোক বানাইছোঁ না মানে কিছুমান চলি থাকে ওপৰতে খাৱা চলি যেনে ধৰ এইগিলা দেচোন দে শুনা পোৱা নাই অ' নাই নাই তোক কোৱা নাই গাছৰ ওপৰত থাকবা লাগে গাইছ বহুত ঠাণ্ডা মানে কি বাটাহ আহে ফ্ৰেছ বাটাহ আহে তো গাইছ আমি আহি পালোঁ এতিয়া পানী চানী লৈ তো এতিয়া আমি খানাটো খাম আমাৰ কলিতাই বনাই থৈ দিছে গাছত উঠিছিলি ইফালে হৈছে দেখি দেই চোৱা নকৰবি একেবাৰে খাম বৰগতা হেৰি হ'ব নেকি ভাত খাই অহা নাই নেকি ঘৰত ঐ এটা টেষ্ট কৰিব পাৰিম নেকি কহু খাবা নাপোৱা চাং চাই দে তো হৈ গ'ল আমাৰ কণী আৰু আমাৰ হ'ল ইয়াতে মেগী তো এতিয়া খাই লওঁ তো গাইজ হৈ গ'ল আমাৰ খানা এইয়া ইফালে নিমখ সেইখিনি বাৰু কণী এয়া এই ৰাখছা থছে অংকুল লাগে মোৰ পৰা ইফালে বহি গৈছে চবে এয়া গাইজ ঠাণ্ডা চাণ্ডা লৈছে চবে আছে ঠাণ্ডাটো ঠাণ্ডা আমাৰ ইয়াতে আছে এয়া কাটাই পিন্ধছে মোক পিন্ধছে খাং গাইজ খাং কেনে নাই জুতিটো কোৱাচোন মই বান্ধালি আৰু বেয়া হয় দে হয় তো গাইজ খাই চাই লওঁ এতিয়া খাই লগ পাইছোঁ তো খালা হৈ গ'ল আমাৰ এতিয়া খাই আছোঁ ঠাণ্ডা কিমান মান ঠাণ্ডাটো গৰমে উঠি গ'ল যেতিয়া ৰ'দ দিছে ঠাণ্ডা গৰম উঠি গ'ল গাইজ তো গাইজ এতিয়া খাই চাই ললোঁ ভাল লাগিল আজি খানাটো খাই এতিয়া লাহে লাহে ঘৰত যাম অলপ যিটো ফ্ৰেছনেছ মানে বতাহটো যিটো দি আছে ইয়াতে অলপ ৰখি দিওঁ অলপ বতাহ চতাহ খাই ঘৰত যাম লাহেকৈ অলপ এই বান্দাৰ উঠছোন যা আৰু ই গাছত উঠবাই নাই আহাৰ পৰা গাছতে উঠছে ই খালি দে গাইছ এই কষ্ট মষ্টকে খানা এটা খোৱা হ'ল দে এইবাৰ অলপ জিৰে তেলং নাচো এইবাৰ অলপ মানে এনেই আৰু থাকিলে মাথা গৰম হ'ব মোৰ তো গাইছ মানে খানা চানা খাই ললোঁ ভ্লগটো আজি ইমানতে সামৰণি মাৰোঁ ইহঁতে বুলি কিবা ডেন্স কৰে তো গাইছ ভ্লগটো আজি ইমানতে সামৰণি মাৰোঁ ভ্লগটো যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব বাই বাই আজি বাই গাইছ যাং ঘৰত যাং ঐ মই মাইফোন মাছে মোক কৈ চাং মাইফোন মাছে মোক যাবা কি